Hi guys, এতিয়া লৈছো ভাত খাবলৈ কাৰণে এয়া চাওক আজি ভাবিছো মানে কলপাতত ভাত খাম এইফালে লৈ লৈছো ডিম তাৰপাছত ইফালে আছে আপোনাক দেখা নাই বাৰু এইফালে আছে শুকান মাছৰ বিলাহী এটা নেমু এটুকু লৈ লৈছো তাৰপাছত নিমখ আছে তাৰপাছতে এয়া আলু দালি তাৰপাছত এনেকৈ খাৰ বনালো এখন তাৰপাছতে ইফালে আছে পটল ফ্ৰাই তাৰপাছতে মোৰ প্ৰিয় জলকীয়া এতিয়া বলক খাওঁ ইমান দিগদাৰ হৈছে নহয়